सैमसंगर सबसे ডিমান্ডেবল ফোন और सबसे माने टॉप लिस्टत থকা ফোন এখন এর উপর আর স্যামসাংৰ নাই বেলেগ মডেল 100x জুম হয় ওকে S22 আলট্ৰা আপোনাৰ বেছি হোৱা নাই 4 মাহ হৈছে ব্ৰেইন ওয়াৰেন্টি পাই যাব এটো আমাৰ তাতে পাব অনলি 65000 গুৱাহাটীত যদি কোনোবা দিব পাৰে ক'ব তো হাই গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল চবৰে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইজ সো মই আজি আহিছোঁ এখন সেকেন্ড হেণ্ড হোলসেল আৰু ৰিটেইল মোবাইল ষ্ট'ৰত আৰু এইখনৰ নাম হৈছে স্মাৰ্ট ডিল সো আপোনালোকক মই এড্ৰেছটো ভালকৈ কৈ আছোঁ এড্ৰেছটো হৈছে 6 মাইল আৰু 6 মাইল আপোনালোকে 6 মাইল একদম মানে এই ব্ৰিজখন দেখা পাইছে ব্ৰিজখনৰ একদম মানে শেষত আপোনালোকে আহিলে আপোনালোকৰ লেফ্ট ছাইডত স্মাৰ্ট ডিল মানে হোলসেল অফিচটো আপোনালোকে পাই যাব সো আপোনালোকে মানে 6 মাইলৰ পৰা ব্ৰিজৰ শেষলৈকে আহিব আৰু তাৰপিছত পাই যাব আৰু সো আহক আমি সোমাই যাওঁ স্মাৰ্ট ডিলৰ ভিতৰলৈ তো গাইজ মই সোমাই আহিলোঁ স্মাৰ্ট ডিল হোলছেলাৰ অফিচত আৰু ইয়াতে অকল হোলছেলাৰ নহয় হোলছেলাৰ ৰিটেইল দুয়োটাই হয় আৰু মই ইয়াতে থকা আপোনালোকক ষ্টকখিনি দেখুৱাই দিছোঁ প্ৰথমতে এইবিলাক চাওক এইবিলাক চব ষ্টক ইয়াতে ৰখা আছে এনেকৈ বহুত ষ্টক আছে আৰু ইফালে এইখিনি এনেকৈ ৰাখি থৈছে চাওক কিমান ষ্টক আছে আৰু আজি আপোনালোকক মই দেখুৱাম মানে এইখিনি ষ্টক আৰু চ' ইয়াতে চাব পাৰিছে বহুতখিনি ষ্টক আছে আৰু এইফালে এনেকৈ এইখিনি আইফোন আছে আৰু এইফালে এইখিনি গোটেইখিনি এণ্ড্ৰইড হয় চাব পাৰিছে আৰু আমাৰ এটা অফাৰ আছে এটা ইয়াতে অফাৰটো হৈছে যে আপোনালোকে ইয়াতে ৰিয়েলমি টিভি আপোনালোকে মানে গিফ্টত দিয়া হ'ব আপোনালোকক আৰু অফাৰটো কেনেকৈ দিয়া হয় আৰু সেইটো আমি ভিডিঅ'টোৰ শেষত ক'ম আৰু চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু অফাৰ আছে অকল এইটোৱে নহয় এইবিলাকো অফাৰ আছে আপোনালোকে চাৰ্জাৰ পাব হেডফোন পাব চ' বলক আমি এতিয়া বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আমাৰ লগত আছে দাদা চ' মই মোহাম্মদ কাছিম আলী অ'কে আমাৰ স্মাৰ্ট ডিলৰ আপোনাৰ হয় চ' দাদা হয় আমি আজি মানে কোনটো ফোনৰ পৰা ষ্টাৰ্ট কৰিম আমি আজি আইফোনৰ পৰা আৰম্ভ কৰোঁ নেকি আইফোনৰ পৰা কৰিব ঠিক আছে সবচে প্ৰথম দেখাই আছোঁ বহুতে বিচাৰে কম দামত আইফোন হয় আইফোন আপোনাৰ আইফোন 6 হয় এইটো আমাৰ তাতে পাব অনলি 6000 অনলি 6000 আইফোন 6 16 জিবি ভেৰিয়েণ্ট হয় অনলি 6000 লগত আপোনাৰ কেবল আৰু আমাৰ স্মাৰ্ট ডিলৰ বক্স দিয়া হ'ব আচ্ছা লগতে কেবল আৰু বক্স দুইটা দিয়া হ'ব ওকে আইফোন 11 ন 11 আমাৰ তাতে আপুনি 27 ৰ পৰা আপ টু 30 লৈকে পাব 30 লৈকে পাব ভেৰিয়েণ্ট হিচাপে বেলেগ হ'ব হয় আইফোন কন্ডিশন কিন্তু চাই লওক হয় কন্ডিশনটো এবাৰ দেখুৱাই দিব এই চাব কন্ডিশন চাব এটা সিঙ্গেল স্ক্ৰেচো নাপাব সিঙ্গেল স্ক্ৰেচ নাই ন কন্ডিশন বঢ়িয়া আৰু চাই ল'ব নতুন ফোন এটা লোৱাৰ পিছত আনবক্স কৰাৰ পিছত যেনেকুৱা থাকে সেম এনেকৈ হয় বক্সটো আপোনালোকে দেখিছে হয় আৰু লগতে বক্স পাই যাব বক্সো পাই যাব ভিতৰত আহিলে আপোনাৰ আইফোন 12 Pro Max হয় 12 Pro Max 256 ভেৰিয়েণ্ট হয় হয় এইটো আমাৰ তাতে পাব অনলি 73000 হয় আৰু এইটো মাৰ্কেট প্ৰাইচটো বহুত বেছি মাৰ্কেট প্ৰাইচটো আপোনাৰ 1,30,000 ওকে এনেকুৱা দেখায় ওকে আৰু এইটো লাইনটো দেখা পাইছে আইফোন 12 সব 12 ন কালাৰ ভেৰিয়েণ্ট বেলেগ পাই যাব বেলেগ কালাৰ পাব ওপেন বক্সৰ প্ৰডাক্ট হয় 100% বেটাৰি হেল্থ আছে উইথ 6 মান্থৰ ওয়াৰেন্টি পায় 6 মান্থ ওয়াৰেন্টি পায় ওকে আপোনাৰ 64 আছে 128 আছে আৰু 256 ভেৰিয়েণ্ট আছে আৰু এইটো ষ্টাৰ্টিং প্ৰাইস হ'ল আমাৰ তাতে 40000 ৰ পৰা আপ টু 48000 লৈকে ন আইফোন 12 হয় সেকেন্ডত আহি গ'ল আপোনাৰ এক্সআৰ হয় এক্সআৰ আপুনি এইটো বেলেগ কালাৰত পাই যাব কন্ডিশনটো চাই লওক কন্ডিশনটো চাওক ধুনীয়া কালাৰ আৰু কালাৰটো ধুনীয়া আৰু কালাৰটো ধুনীয়া এইটো ৰেড হোৱাইট এণ্ড ব্লেকত আপোনালোকে পাই যাব যাক যেনেকুৱা ধৰণৰ কালাৰ লাগে পাই যাব ওকে এইটো প্ৰাইস আমাৰ ষ্টাৰ্টিং প্ৰাইস আছে 20000 ৰ পৰা আপ টু 25000 লৈকে 5000 লৈকে ন 64 ভেৰিয়েণ্টৰ পৰা 256 ভেৰিয়েণ্ট থাকিব আৰু উইথ 6 মান্থৰ ওয়াৰেন্টি পাব 6 মান্থ ওয়াৰেন্টি পাব হয় তাৰমানে মেক্সিমাম ফোনত আপোনালোকৰ 6 মান্থ ওয়াৰেন্টি থাকে ন হয় কন্ডিশন বিলাকটো গমে পাইছে দেখালো আপোনাক হয় কন্ডিশন ধুনীয়া হ'ল আপোনাৰ 11 আপোনাক কলোৱে মই 27 ৰ পৰা পাব তো এনেকুৱা ধৰণৰ ফোন পাব কালাৰটো আপুনি বেলেগ পাই যাব ন আৰু কন্ডিশনটো বহুতে ধুনীয়া আৰু হয় সিঙ্গেল স্ক্ৰেচো নাপাব সিঙ্গেল স্ক্ৰেচ নাই দ্বিতীয়তে দেখাই আছো আপোনাক আইফোন 6s আইফোন 64 ভেৰিয়েণ্ট হয় 80 প্লাস পাব যিকোনো ফোন লগ আপোনালোকে বেটাৰি হেল আমাৰ তাতে 80 প্লাছে থাকে মানে যিকোনো ফোন হয় যিকোনো ফোন মানে 80 এবভ থাকে ন এবভ থাকে হয় এইটো প্ৰাইস আহিব অনলি 8500 হয় আইফোন 64 ভেৰিয়েণ্ট 64 ভেৰিয়েণ্ট আৰু এইটো ভেৰিয়েণ্টটো কম হ'লে আপোনাৰ প্ৰাইসটো কমি আহে কিন্তু কন্ডিশন আমাৰ তাতে A1 পাব আইফোন 7 128 ভেৰিয়েণ্ট হয় এইটো আমাৰ তাতে পাব 9500 ন আইফোন 7 আৰু এইটো হ'ল আইফোন 6s 64 ভেৰিয়েণ্ট হয় এইটো আমাৰ তাতে পাব
অনলি 9000 উইথ 6 মান্থ ৱাৰেণ্টি কণ্ডিশ্যন 6 মান্থ ৱাৰেণ্টি ন হয় কণ্ডিশ্যনটো চাব ধুনীয়া কণ্ডিশ্যন আৰু 6 লগতে 6 মান্থৰ ৱাৰেণ্টি পাব 6 মান্থৰ ৱাৰেণ্টি হয় সেকেন্ডত আহি গ'ল আপোনাৰ আইফোন 11 হয় এইটো আমাৰ তাতে দুটা আছে এটা আছে ৱাৰেণ্টি এটা আছে নন ৱাৰেণ্টি ওকে ৱাৰেণ্টিটো আহিব আপোনাৰ 46 আৰু নন ৱাৰেণ্টি আহি আছে আমাৰ তাতে 41 এইটো 256 ভেৰিয়েণ্ট হয় হয় 256 ভেৰিয়েণ্ট আইফোন 12 Pro ন মাৰ্কেটত বহুত ডিমান্ড আছে আৰু গোল্ডেন কালাৰ গোল্ড কালাৰ হয় গোল্ডেন কালাৰ নিউ কণ্ডিশ্যন হয় কণ্ডিশ্যন একদম নিউ চাই ল'ব মানে আপোনালোকে ধৰিব নোৱাৰিব ফোনটো সেকেন্ড হ্যান্ড নাই নতুন ন সেম আৰু সেম হয় সো এটা কিমান প্ৰাইস ৰাখিছে এইটো প্ৰাইস আমাৰ তাতে পাব অনলি 65000 65000 ওকে আইফোন 12 Pro ন এইটো হল আইফোন 13 Pro আৰু হয় 13 Pro আৰু এই কালাৰটো সবতকে ফেভাৰিট সবতছে ফেভাৰিট আৰু সবতছে মানে পপুলাৰ কালাৰ এইটো হয় মাৰ্কেটত বেছি নাপাব হয় বহুত ৰেয়াৰ এইটো হয় এইটো প্ৰাইস আমি ৰাখিছো অনলি 85000 আৰু 256 ভেৰিয়েন্ট হয় 256 ভেৰিয়েন্ট ন হয় সেকেন্ডত আহি গলো আমি OnePlus ৰ আচ্ছা OnePlus ন আইফোন কিটা হৈ গল হয় আইফোনটো আৰু আছে হয় ষ্টক আছে গোটেইখিনি দেখালে আপোনাক হয় গোটেইখিনি দেখাব গলে ৰাতি বৈ যাব আৰু এইটো সেকেন্ডত পাব আপুনি OnePlus 9R ন হয় এইটো এটা ধুনীয়া মোবাইল আৰু বহুত ধুনীয়া ফোন ডিমান্ডেড ফোন হয় ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট আছে অন আছে আপোনাক মই দেখাই দিছো ক্যামেৰা এবাৰ মই চেক কৰাই দিছো হয় এইটো ক্যামেৰা সবে গমে পায় আৰু ইমান ধুনীয়া হয় ধুনীয়া ক্যামেৰা এইটো প্ৰাইস ৰাখিছো আমি 28 with 6 month warranty 6 month warranty লগত ৰাখিছে আৰু ওকে চাই লব এটো লগত আমি চাৰ্জাৰ এনে নাহে নতুনতে নাহে এটো লগত আমি চাৰ্জাৰ দিম 20 ওয়াটৰ চাৰ্জাৰ দিব ওকে আৰু এটো হল OnePlus 70 ন 6 monthৰ warranty পাব 8128 ভেৰিয়েন্ট হয় এটো আমাৰ তাতে পাব অনলি 19000 অনলি একদম ব্র্যান্ড নিউ লুকৰ আছে ওকে এটো দেখাই দিও এবাৰ আপোনালোক হয় কন্ডিশনটো চাব একদম নিউ লুক আৰু এটা সিঙ্গেল স্ক্ৰেচ এটা নাপাব আপোনালোকে সেকেন্ডত এইবোৰ দেখাই আছো আপোনাক এবাৰ চাই লব সব OnePlus না OnePlus 66 এনেকুৱা ধৰণৰ ফোন পাব হয় OnePlus 6 টো আমি প্ৰাইস ৰাখিছো 9500 আৰু 60 প্ৰাইস ৰাখিছো আমি 11500 ওকে এটো আপোনাৰ দুটা ভেৰিয়েন্টৰ হয় মানে এটা আহে ৱাৰেণ্টি এটা আহে নন ৱাৰেণ্টি হয় ৱাৰেণ্টিটো আপোনালোকে আমাৰ তাতে পাই যাব 10500 ওকে 6 মান্থ ৱাৰেণ্টি আৰু 60 ৱাৰেণ্টিটোত আহিব আপোনাৰ 12500 হয় আৰু যেটো নন ৱাৰেণ্টি এটো কিমান পৰিব নন ৱাৰেণ্টিটো 11500 হয় আৰু আপোনাৰ সবচে OnePlus ত কম দামত যোনে ল'ব নোৱাৰে এনেকুৱা টাইপৰ আছে ন তেনেকুৱা কাৰণে আমি লৈ আহিছো তেনেকুৱা বন্ধুৰ কাৰণে যাতে চলাব পাৰে OnePlus ৰ ফোনটো লাইক নিউ কণ্ডিশ্যন লৈ আহিছো 6 মান্থৰ ৱাৰেণ্টি এনেকুৱা নহয় যে এইটো আজে বাজে কোৱালিটি নহয় হয় ভাল কোৱালিটি হয় একদম 100% জেনুইন পাব কোনো ধৰণৰ চেঞ্জিং নাই হয় আৰু এইটো প্ৰাইস ৰাখিছো আমি অনলি 7500 গুৱাহাটী কতো নাপায় ন হয় এটো OnePlus কি মডেল ক'লে এটো 3T ওকে 664 ভেৰিয়েন্ট 664 ভেৰিয়েন্ট ওকে সেকেন্ডত আমি দেখাও আপোনালোকৰ লো বাজেটৰ ন এটো হল আপোনাৰ Y3 হয় ফুল স্ক্রিন হয় ডুয়েল ক্যামেরা ৰাখিছে রেড কালার এটো আপোনাৰ কালার পাই যাব হয় কালার বেলেগ পাব পাই যাব সব এটো ফুল স্ক্রিন হয় চার্জটো নাই দেখাব পাৰা নাই ওকে 332 ভেৰিয়েন্টৰ হয় এটো আমাৰ তাতে পাব অনলি 6000 অনলি উইথ 6 মান্থ ৱাৰেণ্টি 6 মান্থ ৱাৰেণ্টি পাব লগতে না পাব হয় তো ৱাৰেণ্টি থকা আপুনি গুৱাহাটীত খৰজতে নাপায় সেকেন্ড হ্যান্ড হেৰি থাৰ্ডত আহি গ'ল আপোনাৰ Moto G5 Plus ওকে এটো আমি 4GB 64GB ভেৰিয়েন্ট হয় কিমানত হ'ব লাগে আপুনি কওক আইডিয়া 4GB 64GB আইডিয়া আপোনাৰ 7-8 মান হ'ব চাগে নহয় এটো আমি আমাৰ তাতে অনলি পাব আপুনি 4500 অনলি 4000 4500 4GB 64GB আরে চাই লব Moto G5 Plus ওকে সো একদম কমত দিছে আৰু এটো একদম কমত দিছে আজি কাৰণে স্পেশাল অফাৰ এটো ডিসেম্বৰৰ লাষ্টলৈকে থাকিব ওকে ডিসেম্বৰ লাষ্টলৈকে তাৰমানে এই মাহটো আছে আৰু হয় এটো হল Note 6 Pro হয় এটো আমি আজি দি দিম আপোনালোকক ফুল স্ক্রিন ফোন হয় হাফ স্ক্রিন হয় ফুল স্ক্রিন ফোন হয় এটো ওকে চার্জ নাই এটো আপোনাৰ আমাৰ তাতে পাই যাব অনলি 6000 অনলি বাৰ্গেনিং নাই একদম লো বাজেটত দিছে এটো বাজেটত আপোনালোক কতো নাপায় আৰু নাপায় চ্যালেঞ্জ ওকে এটো আহিলে আপোনাৰ Realme হয় 7 Pro আপোনাৰ Snapdragon প্ৰসেসৰ আছে ইয়াৰ 6128 ভেৰিয়েন্ট হয় ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট পাব ওকে সুপাৰ এমোলেড ডিসপ্লে হয় এটো আমাৰ তাতে পাব অনলি 10500 কতো নাপায় হয় 6128GB F9 Pro হয়
এইটো প্ৰাইচ আমি একদমে কম ৰাখিছো 6GB হিচাপত এইটো প্ৰাইচ ৰাখিছো আমি অনলি 7000 অনলি ফুল স্ক্ৰীন হয় হয় ডুৱেল কেমেৰাটো চাইছে জানে অপোটো আৰু কেমেৰা মিউজিকৰ কাৰণে এইটো গমে পায় ভাল হয় অপৰ কেমেৰা ভাল হয় বহুত ভাল তাৰ পিছত যদি কোনোবা গেমিংৰ কাৰণে বহুতে হয়তো কম দামত বিচাৰে হয় পোকো আছে ন পোকো আছে পোকো F1 আছে স্নেপড্ৰাগন 845 প্ৰচেছৰ হয় হয় লুকটো চাই লওক এবাৰ হয় লুকটো ধুনীয়া লুক আৰু কালাৰটো পাই যাব আমাৰ তাতে ৰেড ব্লেক এণ্ড ব্লু হয় কালাৰ বেলেগ বেলেগ ভেৰিয়েণ্ট আহিব পাই যাব আছে আমাৰ হয় কিমান ৰাখিছে প্ৰাইচ এইটো প্ৰাইচ ৰাখিছো আমি অনলি 7200 হয় এইটো হ'ল পোকো M2 আচ্ছা 6 মান্থ ওয়াৰেন্টি 6128 ভেৰিয়েন্ট হয় হয় এইটো প্ৰাইচ ৰাখিছো আমি অনলি 8200 হয় কত নাপায় এইটো কত নাপায় ন ওয়াৰেন্টি আছে 6 মান্থ লো প্ৰাইস দিছে আৰু লো প্ৰাইসত দিছে হয় এইটো হ'ল Realme X2 ওকে এইটো প্ৰাইচ ৰাখিছো আমি 9500 with 6 মান্থ ওয়াৰেন্টি ওকে চাই লব এইটো কবাত যদি পায় এটা কব চাই লব Realme কি বলে X2 ন X2 হয় सबसे लो बजेटर फोन আপোনাক দেখাই আছো C+ Moto C+ এটো বহুতে হয়তো কম দামত ফোন বিচাৰে নাপায় ভাল ফোন এটা লাগে স্ক্ৰিন টাচ ফোন তাৰ কাৰণে খুবে ভাল এটো অফাৰ হয় সব লাইক নিউ কন্ডিশন হৈছে অপশন বক্সৰ ফোন বুলি ক'ব পাৰে এটো উইথ 6 মান্থৰ ওয়াৰেন্টিও পাই আছে যত নেকি সৰু ফোনত হয়তো কম নরমালি নাহে ওয়াৰেন্টি এটো আমি আপোনালোকক দি দিম অনলি 3500 টাকা 3500 টাকা ওকে একদম লো প্ৰাইস আৰু যদি কবাত পায় এটা ক'ব আৰু কমাই দিম হয় সেকেন্ডত আপনার দেখা হলো ফ্ল্যাগশিপত হয় মানে স্যামসাংৰ ফ্ল্যাগশিপত স্যামসাংৰ সবচেয়ে ডিমান্ডেবল ফোন আৰু সবচেয়ে মানে টপ লিষ্টত থকা ফোন এখন হয় টপৰ ফোন ইয়াৰ ওপৰত আৰু স্যামসাংৰ নাই বেলেগ মডেল নাই এটালৈকে ওলোৱা নাই ওলালে বেলেগ কথা 100x জুম হয় ওকে নোট 20 S20 আলট্ৰা S22 আলট্ৰা ন 100x জুম হয় সব এটো মানে বহুত লোকে মানে ক্যাপচাৰ কৰে বহুত দূৰ চন্দ্ৰ ঘৰত আহি পাব এনেকুৱা টাইপৰ ওকে বহুত ধুনীয়া হৈছে কালাৰো বহুত ধুনীয়া আৰু কালাৰটো একটা মানে বেলেগ কালাৰ আৰু ভাল লাগিছে কালাৰ এইটো আপোনাৰ বেছি হোৱা নাই 4 মাহ হৈছে ব্ৰেন ওয়াৰেন্টি পাই যাব আপুনি অনলি 4 মাহ হৈছে অনলি 4 মান্থ হৈ গৈছে ওকে এইটো আমাৰ তাতে পাব অনলি 65000 65000 ন গুৱাহাটীত যদি কোনোবা দিব পাৰে ক'ব হয় নোৱাৰে স্যাৰ তো ব্ৰেন ওয়াৰেন্টি পাইছে 4 মাহ হৈছে 8 মাহটো আছে এইটো 8 মাহ আছে অনলি নেক্সটত আহি গ'ল হয় ইয়াৰ সৰু ভাই ইয়াৰ সৰু ভাই S20 মানে ইয়াতকৈ অলপ সৰু আৰু ইয়াতকৈ অলপ সৰু S21 আলট্ৰা ন হ্যাঁ এটো 100x জুম হয় আৰু কিমান ধুনীয়া মডেলটো আৰু বহুত ধুনীয়া ফোন হয় এটা কাৰ্ভ ডিসপ্লে হয় কাৰ্ভ ডিসপ্লে ন ফোন মানে আপোনাৰ চালে মানে ভাল লাগে হয় চালেই ভাল লাগে আৰু এইটো মানে ফোন হয় আৰু হয় জুম চাও আৰু কেমেৰা কথা ক'বই নালাগে কেমেৰা কথা ক'ব নালাগে 100x হয় 100x জুম হয় এইটো আৰু কিমান ৰাখিছে এইটো প্ৰাইস এইটো প্ৰাইস আমি একদম আপোনাৰ ভিডিও যদি চাই হে স্পেশালি আপোনাৰ কাৰণে মই কৈ দিছো 50000 দি 50000 অনলি 50000 দি ওকে জলদি আহক এইটো আপোনাৰ OnePlus 9RT ওপেন বক্সৰ প্ৰডাক্ট হয় এইটো জাস্ট আজি আহি পাইছে এইটা জাস্ট আহিছে আচ্ছা একদম নতুন কন্ডিশন হৈছে জাস্ট খালি কভাৰটো ওলাইছে বাকি চেকো কৰা নাই ওকে বহুত ধুনীয়া কন্ডিশনত আছে 9RT মাৰ্কেটত মানে নতুনো মানে পোৱা টান আছে ওকে সেকেন্ড হ্যান্ডটো নাপায় নতুনটো টান আছে জানা মানুহে গম পায় এইটো আৰু এইটো প্ৰাইস ৰাখিছো আমি অনলি 38000 ন অনলি 38000 হয় চাই লব আৰু লগতে বক্স এটা দি দিব বুটতে ৰাখিব হয় চাই লব আৰু কন্ডিশন সো যিখিনি ফোন আমি এতিয়ালৈকে চালো এইখিনি অকল আজিৰ কাৰণে আছিলে আৰু আপোনালোকৰ কালেকশ্যন বহুত আছে আপোনালোকে আহি মানে ইয়াতে আহিলে আপোনালোকৰ যি মডেলৰ মোবাইল বিচাৰে আপোনালোকে ইয়াতে আহিলে পাই যাব সো গাইস এতিয়া আহিছো আমি অফাৰ লৈ মই যেহেতু আপোনালোকক মানে অফাৰৰ কথা কৈছিলো যে টিভি অফাৰ ইয়াতে অফাৰত আপোনালোকে টিভি পাব বা হেডফোন পাব সো দাদাই কৈ দিব আৰু বস্তুখিনি কেনেকে সো দাদা অফাৰটো কেনেকুৱা হয় মানে অফাৰটো হ'ল মানে অফাৰটো দেখিছে আপোনাৰ এটা দুটা তিনিটা চাৰিটা অফাৰ আছে হয় আমাৰ স্মাৰ্ট ডিলত কিবা থাকক নাথাকক অফাৰটো ভাল ঠিক ঠাক অফাৰ থাকিবই হয় আৰু বহুতে হয়তো কৈছে বহুত আগতে ভিডিঅ' বনোৱা গৈছিলে বহুতে ফিডবেক ভালে দিছে বেয়া পোৱা নাই হয়তো দুই একজনক আমি লগা মডেল দিব পৰা নাই তাৰ কাৰণে অতি দুখিত আৰু নেক্সট টাইমলৈ ট্ৰাই কৰিম এইখিনি দিবৰ কাৰণে ওকে আৰু এতিয়া অফাৰটো হ'ল আমাৰ এইটো ৰানিং অফাৰ হয় ওকে গম পায় আমাৰ প্ৰতিটো ভিডিঅ'ত আপডেট দিয়া যায় ৰানিং দুজনে পালে এইটো এমাহত যদি হোলচেলত যদি কোনোবাই বন্ধুৱে আমাৰ পৰা 150 পিছ ফোন লয় লাগে সি যেটোৱে লওক 150 পিছ কোনো কথা নাই বা দামী ফোন লওক কিন্তু 150 পিছ হ'ব লাগিব এমাহত 150 পিছ হ'লে আপোনালোকে আমাৰ পৰা এইটো টোটেলি ফ্ৰী পাব Realme 32 ইঞ্চৰ এন্ড্ৰইড টিভি ন সিল পেক পাব হয় আৰু দ্বিতীয়টো অফাৰ হ'ল আপোনাৰ এয়াৰপড প্ৰ আমাৰ পৰা টোটেলি বিনামূলীয়া লৈ যাব কেনেকুৱা লৈ যাব মই আপোনাক কৈছো যদি আপুনি 13 প্ৰ লৈছে বা 12 প্ৰ লৈছে বা 11 প্ৰ লৈছে যিকোনো প্ৰ মডেলত যদি কিবা এটা ফোন লয় আপুনি তাৰ লগত দিয়া হ'ব এয়াৰপড প্ৰ নেক্সট টু অৰিজিনাল হয় এটো মাৰ্কেট ভ্যালু আছে 10000 এটো আমাৰ পৰা টোটেলি আপোনালোকে বিনামূলীয়া ফ্ৰী হয় দ্বিতীয় অফাৰটো হ'ল কোনোবা বন্ধুৱে যদি আমাৰ পৰা
15,000 ফোন লয় তাৰ কাৰণে আমি ৰাখিছোঁ এটা ভাল অফাৰ এইটো হ'ল আপোনাৰ 20 ৱাটৰ হাই স্পীড চাৰ্জাৰ এইটো মাৰ্কেটত ভেলু আছে 1800 আমাৰ পৰা টোটেলি বিনামূলীয়া পাব একদম ফ্ৰী হ'ব টোটেলি ফ্ৰী পাব আৰু এইটো হ'ল এটা বহুত ভাল অফাৰ নৰ্মেলি সবে ল'ব পাৰে এইটো অফাৰ ল'ম বুলি ক'লে যদি কোনোবা বন্ধুৱে আমাৰ ৰিটেইলাৰ আমাৰ পৰা একেলগে 10,000 দুটা ফোন যদি লৈ আছে একেলগে 10,000 দুটা ফোন ল'ব লাগিব 10,000 হ'ব লাগিব তাৰ লগত আমাৰ এইটো ফ্লেগশিপ হেডফোন হয় ব্লুটুথ হেডফোন একদম ব্ৰেণ্ডেড হয় 2000 টকীয়া হেডফোন হয় এটা ব্ৰেণ্ডটো চাব পাৰে এইটো আজে বাজে ব্ৰেণ্ড নহয় ভাল ব্ৰেণ্ড হয় এইটো নামটো দিছে এইটো নামটো দিয়া আছে এইটো বহুত ধুনীয়া হয় আপোনাৰ 16 দিন 17 দিনকে চাৰ্জ টিকিব এইটো ওকে এইটো আপোনাৰ আহিব 2000 টকাৰ হেডফোন হয় এই চাওক 1999 আছে ইয়াতে আপোনালোকে অনলাইন চাই ল'ব পাৰিব ইয়াৰ এইটো আমাৰ পৰা টোটেলি বিনামূলীয়া পাব টোটেলি ফ্ৰী আৰু টোটেলি ফ্ৰী ওকে আৰু বহুত ধৰণৰ অফাৰ আহি আছে নেক্সট ভিডিঅ'ত আপোনাৰ ভিডিঅ'ৰ জৰিয়তে হয়তো গম পাব দাদাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'লে হ'ল চেনেলটো তাতে গম পাব আমাৰ আইফোন বহুত কমত আহি আছে আমি আইফোন আপোনালোকক 1500 টকাটো দি দিব পাৰিম 2000 টকাটো দি দিব পাৰিম নেক্সট ভিডিঅ'লৈকে আপোনালোকক দিম তাৰমানে নতুন মানে অফাৰ আহি আছে মানে এইটো পাব এক দুই দিনত ভিডিঅ'টো আকৌ মাতিব আপোনাক দেখাব আপোনাৰ ভিডিঅ'ৰ জৰিয়তে আমি 1500 টকা দি দিম এইটো কথা ৰাখিলে নেক্সট ভিডিঅ'ত এইটো অফাৰটো পাব আপোনাৰ বাস সো গাইস এইখন হোলসেলৰ মানে এটা ইউটিউব চেনেল আছে আৰু স্মাৰ্ট ডিল বুলি আপোনালোকে ইউটিউবত সাৰ্চ কৰিব আৰু নহলে মোৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে তাতে ক্লিক কৰিলে হ'ল আৰু